নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল নিকু আৰু প্ৰিয়ংকালৈ। আজি এটা ঘৰুৱা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছো। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বলক আজি ৰেচিপিৰ বাবে লাগতিয়াল বস্তুকেইটা বাৰীৰ পৰা ছিঙি আনো। ইয়াৰ ৰঙালাও আগ, ৰেচিপিত দিবলৈ জলকীয়া কেইটামান লাগিবতো। এই তাই ছিঙিব আহিছে। এইকেইজোপা নিজে ৰুইছিলে বাৰু, কমকৈ লাগিছে। মানে গঠনটো হৈছে অকণমান ছাঁ পৰি থাকে, তামোল গছৰ বা নাৰিকল গছৰ এইখিনি ছাঁ পৰি থাকে, তাৰ কাৰণে হয়তো অকণমান কমকৈ লাগিছে। তথাপিও বাৰু খুৱাইছে দুদিনমান। আনা জল্দি আনা, ৰ'দ বেছি। কেইটামান ছিঙিলা ন? মায়ে ক'লে যে ৰেচিপিটোত নৰসিংহ কেইটামান দিলেও ভাল লাগিব। চিঙা পটাপট চিঙা, সাপ চাপ থাকিব পাৰে। এইফালে আছে অকণ ভাল। তাৰপিছত আমাক লাগিব কঁঠাল গুটি। এই কঁঠালটো আমাৰ পৰহিয়ে খোৱা হৈছিলে, গুটি কেইটামান শুকুৱাই থোৱা হৈছিলে, আৰু সেইকেইটাও লাগিব। এয়া লাওৰ আহবিলাক গুচাই লৈছোঁ। আহটো থাকিলে মানে বস্তুটো খাবলৈ টান হয় ন? পাতবিলাক ভালদৰে চাব, ইয়াত কিবা কিবি থাকিব পাৰে পিছ চাইডে। এনেকৈ চুচটো গুচাই ল'ব লাগে। এনেকৈ এয়া লাও আগ গুচোৱা হৈ গ'ল, দেখিছেনে? সেনেধৰণে গুচাই ল'লোঁ। কঁঠাল গুটি বাকলিটো গুচাই ল'ম। এয়া কঁঠাল গুটি বাকলি গুচাৰ পাছত অসুবিধাটো কি হয় কোৱাচোন বাৰু? অসুবিধা যদি পানী লাগে তেনেহ'লে পটককৈ মানে এৰ নাখায় আৰু জটপট কৰিবলগীয়া হ'লে এনেকৈ কৰি বগা অংশটোলৈকে এনেকৈ কৰিলেই হ'ল। নহ'লে যদি বহুত সময় থাকে তেনেহ'লে বাকলিটো গুচাই ৰঙা অংশটো এনেকৈ অকণ সময় কঁঠাল গুটিটো পানীত তিয়াই থ'লে পটককৈ এনেকৈ চুচি দিলে বাকলিটো এৰ খাই যাব। এতিয়া মোৰ হাতত বেছি সময় নাই কাৰণে মই এতিয়া এনেধৰণে বাকলিটো গুচাই দিলোঁ। আচ্ছা, কটাৰ পাছত যে আঠা লাগিব তেতিয়া কি কৰিবা? আঠা লাগিলে মিঠাতেল অকণ সানি দিলেই হৈ গ'ল। এতিয়া আমাৰ কঁঠাল গুটি গুচোৱা হৈ গ'ল। এতিয়া এইখিনি ভালদৰে ধুব লাগিব। এতিয়া কঁঠাল গুটিকেইটা কুকাৰত এনেকৈ বইল কৰি লওঁ। এতিয়া মই কেৰাহীটো গেছত এনেকৈ উঠাই দিলোঁ। তাৰপিছতে অকণমান গৰম হ'বলৈ দিব। আমাৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া লাগিব আমাক মিঠাতেল। মিঠাতেল অকণমান সৰহ হ'লে ভাল হয়, এতিয়া বস্তুখিনি খাবলৈ ভাল লাগে। এতিয়া আমাৰ তেল গৰম হৈছে। আমি এতিয়া দিম ইয়াতে পিঁয়াজ। আৰু দিম জলকীয়া। এয়া পিঁয়াজখিনি আমাৰ অলপ গলিবলৈ দিম। এয়া আমাৰ পিঁয়াজ গলিবলৈ আৰম্ভ কৰিছে। এতিয়া দিম আদা নহৰু থেতালি লৈছিলোঁ, এইখিনি কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি ল'ব লাগিব। যেতিয়া আমি আদা নহৰু দিম তেতিয়া অকণমান গেছৰ ফ্লেমটো অকণমান
ল' কৰি দিব। পাঁচ মিনিটমান ভাজিলেই হ'ব ইয়াত। তাৰপিছত ইয়াতে দিম হালধি আধা চামুচ, জিৰা পাউডাৰ এচামুচ আৰু এয়া গৰম মছলা, মিট মছলা ব্যৱহাৰ কৰিছোঁ অকণমান, এতিয়া আমি দি দিম। এয়া এতিয়া খিনি ভাজা হৈ গ'ল। এতিয়া আমি দিম ৰঙালাও আগ। আৰু দিম এয়া বইল কৰি থোৱা কঁঠাল গুটি। এতিয়ালৈকে কিন্তু আমি নিমখ দিয়া নাই, এতিয়াহে নিমখটো দিম। নিমখৰ পৰিমাণটো অকণমান কমাই দিব, লাও আগখিনি অকণমান কমি যাব, এতিয়া সৰহ হৈ আছে। এয়া মই আধা চামুচ ব্যৱহাৰ কৰিছোঁ নিমখ। এইখিনি এতিয়া অলপ সময় ঢাকি থ'ম। এয়া আমাৰ লাওখিনি 5 মিনিটমানৰ পিছত ঢাকনাখন খুলি চাইছোঁ, দেখিছেনে? তাৰপৰা অলপ পানী ওলাবলৈ আৰম্ভ কৰিছে আৰু অকণমান সিজিছে। এতিয়াতে দি দিম কেইটামান নৰসিংহৰ পাত। এয়া নৰসিংহ পাত দি দিলোঁ। তাৰপিছত লৰাই দিম ভালদৰে। ভালদৰে লৰাই আকৌ অলপ ঢাকি দিম। এনেকৈ কম জুইত 15 মিনিটমান ৰাখিলোঁ। তাৰপিছত এতিয়া চাওঁচোন, এয়া দেখিছেনে? ভাজিখিনি ধুনীয়াকৈ সিজিছে। এয়া ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া আমাৰ এয়া সিজি গ'ল ধুনীয়াকৈ। আৰু এতিয়া আমি বেলেগ এটা বাতিত উলিয়াই ল'ম। এয়া আমাৰ আজিৰ ৰেচিপিটো ৰেডি হৈ গ'ল। যদিহে আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।